হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। যিহেতু আমাৰ আজি ব্ৰইলাৰ মুগৰ 13টা দিন আৰু ব্ৰইলাৰখিনি পূৰা দানা দিয়া নাই। আমি বৰ্তমান দানাখিনি উঠাই দিছোঁ। ৰাতিপুৱা যিহেতু দিছোঁ গৰমৰ কাৰণে দানাটো দিয়া নাই, পাচনবিলাক উঠাই দিছোঁ এনেকৈ। আৰু সিহঁতে পূৰা খোৱাৰ কাৰণে পূৰা যুঁজি আছে। মানুহ ফ্ৰামত সোমাবই নোৱাৰা, খুটিয়াই আঙুলি চাঙুলি ফাটাই দিব খুটিয়াই। আৰু এনেকৈ ভিডিঅ' বনাই আছোঁ, চাব পাৰে। মুৰ্গী পোৱালিটো এনেকুৱা হৈ আছে আমাৰ এইবিলাক মুৰ্গী। আৰু গৰমত যিহেতু বেছি দানা লগাব নালাগে, যিহেতু দানা বেছিকৈ খালে মৰ্টেলিটিটো বেছি হয় গৰমত। আৰু দানাটো এনেই গৰমৰ বস্তু এনেকৈ লগাইছোঁ। ইফালে আছে বিল, এইবিলাক গোটেই বিল। মুৰ্গী আছে আমাৰ 1500। মৰ্টেলিটি কমি আছে, 13 দিনত বেছি 19টামান হ'ল মৰ্টেলিটি। আৰু এনেকৈ চলি আছে। দানা লগাম আমি 4টামান বজাত। দানা বৰ্তমান 33 ডিগ্ৰী চলি আছে। অলপ ঠাণ্ডা হ'লে লগাই দিম। 4টামান বজাত লগাই দিম, ঠাণ্ডা এনেকৈ লগাই দিম। খাই থাকোঁ আৰু এতিয়া পূৰা খাব পৰা নাই, পূৰা উৎপাত কৰি আছে সিহঁতে। আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইহঁতক চাব পাৰে।